উল্লেখ কৰিব সম্পত্তিয়ে নাই আপোনাৰ বাইদেউটো কাম কৰি খায় ন চুৰ কৰিতো নাখায় মানে তেওঁলোকে উত্থাপন কৰা সেইটোকে ক'লো আপুনি কোন পেপাৰত মই অসম আদিত্য আৰু আপোনাৰ মালিকৰ কেনেকে ইমান টকা পইচা হৈছে কাম কৰিয়ে হৈছে নে হোৱা নাই চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই ডিব্ৰুগড়তো ছাৰ বাগিচাৰ মাটি আপুনি লোৱা বুলি ক'ব খোজে মাটিটো বাদেই দিয়ক ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয় সম্পত্তিয়ে মোক একো কৰিব নোৱাৰে মোৰ সম্পত্তিয়ে নাই আপোনাৰ বাইদেউটো কাম কৰি খায় ন